Hi guys, welcome to Rima's Garden. আজি মই আপোনালোকক কেইটামান বেলেগ ভেৰাইটিৰ ফিটুনিয়া শেয়াৰ কৰিম। লগতে মই চান্দুবি গৈছিলো কৈছো আপোনালোকৰ লগত ভিডিওটো শেয়াৰ কৰিছো আৰু এই চান্দুবিত গৈ কি একুৱাটিক প্লান্ট কালেক্ট কৰিছো চান্দুবি লেকৰ পৰা হেতু আপোনালোকৰ লগত শেয়াৰ কৰিব ওলাইছো। তো বলক এয়া চাওক ফিটুনিয়াৰ বেলেগ ভেৰাইটি। ইমান ধুনিয়া এইটো ফিটুনিয়া, মোৰ খুবেই ভাল লাগিছে এইটো। আসলতে একেটা ফিটুনিয়া মই মাৰ ঘৰত আহিছো কাৰণ মোৰ ছোৱালীজনীক থব যাব লাগে, হেতু কাৰণে আহিছো আৰু আহি পেলাই ভাবিলো ভিডিও এটা বনাও। আৰু এইটো এটা ফিটুনিয়া, এইটো চাওক কিমান ধুনিয়া। আৰু এইটো এটা এয়া লগতে ইম্পেটিয়েন্স, এয়া আৰু একেটা আপোনালোকৰ লগত আগতে শেয়াৰ কৰিছো। তো এতিয়া আৰু কেইটামান ফিটুনিয়া আছে, বলক দেখুৱাও। এয়া চাওক, এইটো এটা এবোৰ সব অনলাইনত অনা হয়, এইটো গ্ৰো হৈ আছে। এইটো এটা খুব ধুনিয়া। আৰু এইটো এয়া বেলেগ ভেৰাইটিৰ, এইটো চাওক গোটেইবোৰ বেলেগ ভেৰাইটিৰ, গোটেইবোৰ বেলেগ ভেৰাইটি। আৰু এতিয়া মই আপোনালোকৰ লগত শেয়াৰ কৰিম একুৱাটিক প্লান্টছবোৰ, যিবোৰ মই চান্দুবি লেকৰ পৰা কালেক্ট কৰিছো। এয়া চাওক, এইটো একুৱাটিক প্লান্ট হয়। মই মানে বোটিং কৰি আছিলো, যেতিয়া আমি বোটিং কৰি আছিলো তেতিয়া গোটেই পানীত এইবোৰ আহি আছিল আৰু মই বোটিং কৰাৰ মজা ল'ব এৰি মই এই প্লান্টছবোৰ কালেক্ট কৰিছিলো। নাওখন গৈ থাকে আৰু লগে মই এয়া উঠাই লওঁ, এনেকে কালেক্ট কৰিছো। আৰু এইটো বেলেগ, এইটো ধুনিয়া কালাৰৰ হয় ফুলটো, মই দেখিছো লেকত ফুলি আছে। এইটো মকুৱাৰে এটা বেলেগ ভেৰাইটি। আৰু এইটো এটা নতুন বস্তু দেখুৱাও, এইটো ভাইটিয়ে ক্ৰিয়েট কৰিছে, খুব ধুনিয়া এটা পট সি নিজে বনাইছে এইটো পট। আৰু এই পটটোত এয়া চাওক কিমান ধুনিয়াকৈ প্লান্টছ বিলাক এনেকে মেৰাই দিছে আৰু ইয়াৰ পৰা পানী পাই ধুনিয়াকৈ গ্ৰো হৈ আছে। এয়া চাওক, এইটো মানিমুনি পাত, এইবোৰ আমাৰ ইয়াতে সচৰাচৰ পোৱা বিলাকে এনেকে লগাই দিছে আৰু ধুনিয়াকৈ চলি আছে। আৰু এয়া চাওক একুৱাটিক প্লান্ট কিমান ধুনিয়া, এইটো ফ্লাৱাৰিংও হৈছে আৰু ইমান ধুনিয়া এই প্লান্টছ খিনি। মই এইটো দেখি খুব মানে এনেকুৱা লাগিছে কেতিয়া মই এইটো মানে পাব পাৰো। পানীত এবাৰ পাৰ হৈ গ'ল, তাৰ পিছত মই দ্বিতীয় এয়া। আৰু লগতে মোৰ জাক এজনী গৈছিল, সিহঁত দুজনীও মোক বহুতখিনি কষ্ট কৰি এয়া কালেক্ট কৰি দিছে। আৰু মই ভিডিওটোৰ জৰিয়তে মোৰ জা দুজনীকো থেংক ইউ দিছো। সিহঁতে মোৰ ইন্টাৰেষ্ট আছে এইবোৰ কালেক্ট কৰাত, সেইকাৰণে সিহঁতে খুব কষ্ট কৰি দুজনী যায় মোক এয়া কালেক্ট কৰি দিছে। আৰু এয়া কিমান ধুনিয়া, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো এই একুৱাটিক প্লান্টছ খিনি। আসলতে আৰু এটা আছে, মই দেখুৱাই আছো। আৰু এইটো এটা চাওক প্লান্টছ, এয়া ফাৰ্ন এটা, এইটো দেখিছেনে ফাৰ্নটো? এই ফাৰ্নটো মই তাৰ পৰাই কালেক্ট কৰিছো আৰু ভাইটিয়ে একুৰিয়ামত দিছে। আগতে আপোনালোকৰ লগত বহুতবাৰ শ্বেয়াৰ কৰিছো এই একুৰিয়ামটো, আৰু এইখিনি প্লান্টছো মই তাৰ পৰাই আনিছো। আমাৰ যদি মন থাকে তেতিয়াহলে আমি ৱাইল্ড কালেকশ্যন বহুত কৰিব পাৰো। আৰু মই ৱাইল্ড কালেকশ্যন মোৰ ঘৰতো বহুত কেইটা আছে, আপোনালোকক দেখুৱাইছো। মই আসলতে একুৱাটিক প্লান্টছ খিনি ভাইটিক দিছো, সি বহুত ধুনিয়াকৈ কেয়াৰ কৰে, হেতু কাৰণে মই তাকে দিছো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো। প্লান্টছ লাভাৰ বিলাকে ভাল পাব, কেতিয়াবা এনেকে ৱাইল্ড কালেকশ্যন কৰিবচোন, পিছত চাব কিমান ধুনিয়া কালেকশ্যন আপোনালোকে কৰিলে, হেতু কাৰণে শ্বেয়াৰ কৰিলো নজনা সকলৰ বাবে। তো গাইজ আজিলৈ আৰু বেছি দীঘলীয়া নকৰো, আজিলৈ ইমানতে, বাই বাই।